আজি বহুত দিন আমাৰ ব্লগ এটা ষ্টাৰ্ট কৰিছো এইদিন কাপোৰ দিয়া নাই দিছিলো পৰহি তো আপোনালোকৰ যদি ভাল লাগে লৈ ল'ব তেনেহলে তো বৰষুণ দি আছে বিহু কামো কৰি আছো লগতে কাপোৰ কানিটো তেনেকৈ নাই বৈ আছে কিছুমানে বিহু পাছতে পাব এইখিনি বিহুটো কাম বন কৰি আছে না সকলো কাৰণে তাঁতৰ কাম কৰাই নাই কোনো কাপোৰ চাপোৰ বোৱা নাই তো বিহু পাছতে যিখিনি আহিব বোৱা কাপোৰ তো বৰষুণ মান বেয়াকৈ দি আছে কাপোৰ কানি অলপো শুকোৱা নাই সব ধুইছো মেলিছো কিন্তু সব আধা শুকান হৈ আছে জেকা জেকা শুকালেও জেকা জেকা হৈ আছে মোৰতো খোৱাৰ ৰুমতে গোটেই কাপোৰ মেলিছো ৰছী ইফালৰ পৰা সিফালে গোটেই মকৰা জাল দিয়া নিচিনা বান্ধি লৈছো তাতে কাপোৰ শুকুৱাই আছো ফেনখন অলপ চলাই দিছো ফেনে যদি শুকাব পাৰে শুকাব আৰু তো পৰহি অলপ সময় ৰদ দিছিল নেকি তেতিয়া পৰ্দা চৰ্দা ধুলো পৰ্দাখিনি শুকালে বাকি কাপোৰবিলাক সব আধা জেকা আধা শুকান এনেকুৱা হৈ আছে আপোনালোকৰ তাতে কোন কোন ঠাইত ৰদ দিছে কোন কোন ঠাইত বৰষুণ দিছে মোক জনাবচোন কমেণ্টত যদি মোৰ ভিডিঅ'টো চাই আছে তো হে আৰু পিঠা পনাও বনোৱা একো হোৱাই নাই বিহু বুলি বিহুটো পালেহি আজি ভাবিছো তিলৰ পিঠা অলপ বনাও নেকি মানে চাউল অলপ তিয়াই ৰাখিছো টুকিছো গধূলিলৈকে খুন্দিমগে মানে পাছবেলালৈ আৰু তো চাই থাকিব ভিডিঅ'টো পাছৰলৈকে শেষৰলৈকে বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ যিহেতু আপোনালোকে বেয়া নাপাব কাপোৰ পালে মই আপোনালোকৰ ওচৰলৈ লৈ আহিম তো আজি দেখাম মই কাপোৰ এটা চিম্পল ডিজাইন আপোনালোকক দেখাম অকল এইখিনি বিক্ৰীৰ বাবে নহয় তো আৰু এইখিনিতে এটা কথা মোক বহুতে ডাঙৰ ফুলৰ গামোচা বিচাৰি আছিলে আৰু সৰু ফুলৰ গামোচা সৰু যিখিনি আছিলে সেইখিনিতো বিক্ৰী হৈ গ'ল ওচৰতে বিক্ৰী হৈ গ'ল তো ডাঙৰ ফুলৰ গামোচা যিসকলে বিচাৰি আছিলে মোক কৈ আছিলে মোৰ ভিডিঅ'বিলাক চাই থাকিব প্লিজ তেতিয়া আপোনালোকে গম পাব বিহুৰ পাছতে আহিব ডাঙৰ ফুলৰ গামোচা বিহু এসপ্তাহ 8-9 দিন তেনেকুৱা ভিতৰতে মই আপোনালোকক ডাঙৰ ফুলৰ গামোচা কেইখন দেখাম আৰু ডাঙৰ ফুলৰ গামোচা মানে এনেকুৱা নহয় যে কিছুমান ফুল আজিকালি আছে ন সৰু লুটিয়াই দিয়ে কিন্তু ফুল না ফুল আৰু অকল ফুলপাহ থাকে বাকী কিবা কিবি থাকে তেনেকুৱা নহয় ইমান চিম্পল ইমান সহজে বচা ডাঙৰ ফুলৰ গামোচা নহয় এইটো সম্পূৰ্ণ ফুল হ'ব মানে গছ থাকিব পাত থাকিব ডাল থাকিব তেনেকুৱা টাইপৰ বা লতা হ'লেও খুব ধুনীয়া ধুনীয়া ফুল আচলতে চ' দামো অলপ বেছি হ'ব বাকীবোৰতকৈ এনে চিম্পলবিলাকতকৈ আৰু সূতাটো হ'ব দলি গুলিয়ে বচা দলি গুলি আৰু পাতে বচা হ'ব খুব ধুনীয়া হ'ব গামোচা কেইখন আপোনালোকে যদি দেখে আপোনালোকৰ পচন্দৰ নোহোৱাৰ কোনো কাৰণেই নাথাকে আচলতে আমি এনেই দেখি থাকোঁ ন আজিকালি ডাঙৰ ফুল বুলি ক'লে ফুলটো ডাঙৰ হৈ যায় ব তুলি দিয়া ফুল হৈ যায় নহ'লে বা ফুল থাকে এপাহ ফুল থাকিব বা কাষে কাষে কিবা কিবি থাকিব এনেই সাধাৰণতে ইমান কষ্ট নহয় কিন্তু যিখিনি ফুল মই আপোনালোকক দেখাম তাতে পাতে সৈতে ডালে সৈতে খুব ধুনীয়া হয় আৰু খুব কষ্টকৰ হয় ফুলটো সেইকাৰণে অলপ দাম বাঢ়িব আপোনালোকে যদি ল'ব বিচাৰে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মোৰ ভিডিঅ'টো আহে তেতিয়া যাতে আপোনালোকে পায় আৰু কিনিব পাৰে তেনেহ'লে এইখিনি আছিলে যিসকলে মোক সুধি আছিলে ফোনো কৰি আছিলে ডাঙৰ ফুলৰ গামোচা বিচাৰি তেওঁলোকেও মোৰ ভিডিঅ'বিলাক চাই থাকিব তেতিয়াই গম পাব আচলতে তো মোৰ শোৱা ৰুম একেবাৰে ধুবিঘৰ হৈ আছে এইফালে চুৱেটাৰকেইটা দিয়া আছে এইফালে ফেন চলাই ৰাখিছোঁ যাতে অলপ হ'লেও শুকায় আৰু সেইফালে চুৱেটাৰখিনি এইকেইদিন ডাৱৰীয়া হৈ আছিলে যিহেতু গোটেইবোৰ পিন্ধি মেলি মানে কৰি থৈ আছে বাকী বজাৰ যাওঁতে বা কিবা কৰোঁতে তেনেকৈ গোটেই মানে একেবাৰে ৰুম চাবৰ অৱস্থা নাই হ'লেও আপোনালোকক দেখাই দিছোঁ মই এইবোৰ বিচনাৰ ওপৰত কিবা কিবি এইটো এই ড্ৰেছিঙৰ ওপৰত পাৰি ৰাখিছিলোঁ ধূলি পৰে কাৰণে এইবিলাক কাপোৰ ধুই ৰাখিছোঁ এইবিলাকো শুকোৱা নাই গোটেই মুঠতে কাপোৰেই হৈ আছে তো এইটো শোৱা ৰুম নে বেলেগ কিবা মই একো ধৰিব পৰা নাই এইকেইদিন আৰু এইফালে এয়া তিলৰ পিঠাৰ কাৰণে চাউল তিয়াই ৰাখিছোঁ বৰা চাউল 2 ঘণ্টামান তিয়ালোঁ তাৰপাছত এনেকৈ টুকি ৰাখিছোঁ বাদ দিয়া খৰাহী এটাতে পাছবেলাকে খুন্দিমগে আৰু এইফালে এয়া আমাৰ ইটো ঘৰত এইফালে বাইকখন বেয়া হৈছিল ভাল কৰি আছে এইফালে মিস্ত্ৰী লাগি আছে দৰ্জা কেইখন লগাই আছে ইয়াতে তো সেই আৰু দোকানলৈ আহিলোঁ আৰু এইটো ৰুমতো চাব মই কিমান কাপোৰ মেলিছিলোহি আজি বাট ইয়াত নুধুলোঁ সিটো ঘৰতে ধুলোঁ সেইকাৰণে তাতে আছে ভিতৰতে মেলি ৰাখিছোঁ ইয়াতো মই এনেকৈ ৰছী বান্ধি লৈছিলোঁ পুৰা ইফালৰ পৰা সিফালে ইয়াত
মেলিবলৈ ভাল হয় কাৰণ বস্তু বাহানি নাই ভৰোৱাটো এতিয়ালৈকে, সেইকাৰণে ইয়াতে মেলিবলৈ সুবিধা হয়। কিন্তু আহি থাকিবলৈ বা কাপোৰবোৰ আনিবলৈ অসুবিধা হয়, সেইকাৰণে তাতে ধুলোঁ। আৰু এইফালে আবেলি 4-5 বজামানত ওলাই আহিছিলোঁ বজাৰ কেইটামান কৰি যাওঁ বুলি। ইয়াতে বিলজনত এইটো নতুনকৈ খুলিছে বিশাল মাৰ্কেট, তালৈকে আহি চালোঁ। ইয়াৰ আগতে অহা নাছিলোঁ কাৰণ নতুন খুলিছে যিহেতু, আজি প্ৰথম আহিছোঁ। তাকে আহি চাওঁ বুলি গধূলি সময়ত ওলালোঁ। কেইটামান বস্তু কিনিব লগাও আছিলে, কিনি ল'লোহি। আমি কেইবাটাও আহিছোঁ আচলতে, ভাইটি কেইটামান আহিছে ওচৰৰে। Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat, and on we'll go through the wastelands, through the highways, till my shadow turns to sun rays, and তলত হৈ গ'ল লোৱা, হাফ পেণ্ট কেইটামান লোৱা হ'ল। আৰু এতিয়া ওপৰত গৈ চাওঁ তাতে কি আছে চাওঁগৈ। আৰু ইফালে এয়া বজাৰ কৰি হৈ গ'ল, বিল পে' কৰি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পায়।